বিপদৰ সময়ত ভাৰতক ৩ কোটি বেৰেল তেল দি সহায় কৰিব ইছলামিক ৰাষ্ট্ৰই অৱশেষতে বিপদৰ বন্ধু হ'ল ইছলামিক ৰাষ্ট্ৰ মহা বিপদৰ সময়ত ইছলামিক ৰাষ্ট্ৰই সহায় কৰিব ভাৰতক লগতে ভাৰতত $5 বিলিয়ন বিনিয়োগ কৰিব বন্ধু ৰাষ্ট্ৰখনে সেইবাবে আমি সদায় কওঁ হিন্দু মুছলমান কৰি কাজিয়া নকৰিব বিপদৰ সময়ত আগবাঢ়ি নাকিল আমেৰিকাৰ ৰাষ্ট্ৰপতি দেশত তেলৰ নাটনি নহবলৈ এই সহায়ৰ বাবে আগবাঢ়ি আহিল আবুধাবি ভাৰতৰ ভূগৰ্ভত ৩ কোটি বৰেল তেল জমা ৰখাৰ সিদ্ধান্ত ইছলামিক ৰাষ্ট্ৰখন ভাৰত UAEৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ ভাৰতত ৩ কোটি বৰেল তেল জমা ৰখাৰ সিদ্ধান্ত UAEৰ মোদীৰ আবুধাবি ভ্ৰমণ আহিছে ভাল খবৰ LPG যোগান সন্দৰ্ভত দুয়োখন দেশৰ বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে কৌশলগত পেট্ৰলিয়াম মজুত প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰ গুজৰাটত জাহাজ মেৰামতি সন্দৰ্ভত বুজাবুজি চুক্তি টেক্সাছ ৰিপৰ্ট যমুনাই